জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত ছিংগাপুৰৰ আদালতৰ ভিতৰত কি কথা বা কি তথ্য জমা দিয়া গৈছে তাৰ কিছু বাতৰি আমি গম পাইছোঁ আৰু ইতিমধ্যে আমি অৱগত হলোঁ যে তেওঁলোকৰ চৰকাৰৰ যিগৰাকী কৰণৰ যিজনে মৃত্যুৰ পিছত গোটেই ৰিপৰ্ট বা অধ্যয়নটো কৰে সেইজনে ছিংগাপুৰৰ আদালতত এই কথা ক'লে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু। এতিয়া প্ৰশ্ন হ'ল যে কাৰ ওপৰত অসমৰ ৰাইজে বিশ্বাস কৰিব, ছিংগাপুৰৰ চৰকাৰৰ ওপৰত যি চৰকাৰৰ প্ৰতিনিধি কৈছে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু, নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ নহয় বিভিন্ন সময়ত আৰু বিধানসভাৰ পবিত্ৰ মজিয়াৰ ভিতৰত কৈছে যে জুবিন গাৰ্গক হত্যা কৰা গ'ল। অসমৰ ৰাইজে কাক বিশ্বাস কৰিব? আৰু প্ৰশ্ন কৰিছে যে দুয়োটা চৰকাৰৰ কথাবোৰ কিয় মিলা নাই। ছিংগাপুৰলৈ অসমৰ SI টিম গৈছিল, তাততো তেওঁলোকে গোটেইখিনি কাগজবোৰ লৈছিল বা আলোচনাও কৰিছিল। দুয়োটা চৰকাৰৰ মাজত কথা বতৰা হৈ থাকে আমি দেখি পাইছোঁ। ছিংগাপুৰৰ হাই কমিছনৰ লগত আমাৰ চৰকাৰৰ প্ৰতিনিধিসকল লগ পায়, টুইটো আমি দেখা পাইছোঁ। ছিংগাপুৰ চৰকাৰৰ এম্বেচেডাৰে পোষ্ট কৰে জুবিন গাৰ্গৰ সম্পৰ্কত। তেতিয়া দুয়োটা চৰকাৰৰ কথাবোৰ কিয় মিলা নাই? যদি ভাৰতৰ ৰাজ্য চৰকাৰৰ এজন দায়িত্বশীল মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ হিয়া আমঠু জুবিন গাৰ্গৰ হত্যা হ'ল, তো তাৰ বিপৰীত কথা আজি ছিংগাপুৰত তেওঁলোকৰ প্ৰতিনিধিয়ে কিয় কৈছে যে স্বাভাৱিক মৃত্যু হ'ল? কোনজনে নিজৰ দায়িত্ব পালন কৰা নাই? ছিংগাপুৰৰ চৰকাৰ, ছিংগাপুৰ আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰা নাই, নে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গঠিত SI টিয়ে নিজৰ দায়িত্ব পালন কৰা নাই?